পুৰা মজা হ'ব খেলা হৈ আছে চাব পাৰে আমাৰ পুৰা বৰ্তমান আজি লটাৰী খেল পাতিল তাতো আমি টিকেটসমূহ কাটিলোঁ চাওঁ কি পৰে ভাগ্যত টিকেট কাটিলোঁ 4টামান কি হয় চাব কাৰণে মানে বহুতসমূহ টিকেটসমূহ দিয়া হ'ল মানে কি ক'ম পুৰা মানে ভিৰসমূহ লাগি গ'ল চাব পাৰে এইপিনে মাছ এইপিনে মানে খেলাসমূহ আমি যোৱাবাৰী যুৱ সংঘৰ দ্বাৰা আয়োজিত যি ভোগালী বিহুৰ ধমাকা লটাৰী খেলখন আৰম্ভ কৰিবলৈ ওলাইছোঁ আমি আজিৰ এই খেলখন পৰিচালনা কৰাৰ কাৰণে আমি 4জন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ এই ব্যক্তিসকল হৈছে পশ্চিম বৈগাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ কলিতা দেৱ খান্দাগান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌৰাংগ ৰায় আৰু আমাৰ যোৱাবাৰী অঞ্চলৰ যুৱ নেতা মৃণাল বিশ্বাস দেৱ আমাৰ মাজত উপস্থিত আছে বজাৰ উন্নয়ন সমিতিৰ সম্পাদক মানিক সাহাদেৱ আমাৰ প্ৰাক্তন শিক্ষক সতীশ কলিতা দেৱ আমাৰ মাজত ৰাজেন্দ্ৰ আৰু উপস্থিত হৈছে গতিকে সকলোকে ধৈৰ্য সহকাৰে সুন্দৰকৈ খেলটো উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ এতিয়া আমাৰ মাজত উপস্থিত আছে বজাৰ উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক মানিক সাহা তেখেতক এখন স্কুলৰ মৰ্মচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ সম্বৰ্ধনা জনাব আমাৰ এই যুৱ সংঘৰ সভাপতি দীপক নমস্কাৰ আমি সম্বৰ্ধনা জনাম ক্ৰমে গৌৰাংগ ৰায়দেৱক তেখেতক সম্বৰ্ধনা জনাব আমাৰ সম্পাদক আবেদন বাৰুদেৱে আমার মণ্ডপ মণ্ডল সাহেব সম্বর্ধনা জনাব নিরঞ্জন সিং এখানে আমি সম্বর্ধনা জানাবলৈ ওলাইছোঁ আমি আমন্ত্ৰণ কৰিলোঁ আমাৰ মৃণাল বিশ্বাস দেৱক তেখেতক সম্বৰ্ধনা জনাব দীপঙ্কৰ সাহাদেৱে আমি ইয়াতে হাজাৰৰ ঘৰত দুয়াৰে এক লিখিছোঁ আপোনালোকে যদি সংখ্যাকেইটা চাই চাব পাৰে নহ'লে আমি ভাগ কৰি থৈছোঁ আপোনালোকে কি চাই একাৰো দিয়ে আছে এইটোত পুৰা মজা হ'ব খেলা হৈ আছে চাব পাৰে আমাৰ পুৰা টিকেটসমূহ উঠোৱা হ'ব কলিহঁত কৰা চাব সমূহ আৰু খেলখন আমাৰ শেষৰ পৰা অৰ্থাৎ এতিয়া আমি 15 নম্বৰৰ খেল আৰম্ভ হৈ আছে 15 নম্বৰৰ অৰ্থাৎ লাষ্ট আছে খেলখন আমি 15 নম্বৰৰ পৰা আহিম এতিয়া আমি যোনটো নম্বৰ উঠাম তলত আহিব 15 নম্বৰ পাইছোঁ বাবু তেখেতে সমাপ্ত হৈ গ'ল আপোনালোকৰ কাৰণে ইমান ধুনীয়াকৈ ভালদৰে খেলাখন চলিলে পুৰা সত্যভাৱে খেলখন